দিনটো ৰাতিপুৱাৰ পৰা কেনেদৰে পাৰ হ'ল, আধা দিন গ'ল গমেই নাপালোঁ। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰাই নহ'ল। আজি যিহেতু দৌল মহোৎসৱ, আটাইকে ফাকুৱাৰ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোৱে ভালদৰে ফাকুৱা খেলক, ৰং খেলক, কাৰো একো অনিষ্ট নহওক। আৰু এই দৌল মহোৎসৱ আমাৰ ইফালে আচলতে বৰপেটা জিলাৰ ফালে প্ৰধানত অনুষ্ঠিত হয় দেউল মহোৎসৱ। তো ভাবিছোঁ এইবাৰ দেউলত তালৈকে যোৱা যাওক। তো আজি তাৰেই ৰাতিপুৱাৰ পৰা যা যোগাৰ কৰি আছোঁ যোৱাৰ কাৰণে। যাম অলপ পিছত। তো আজি যোৱা নহ'ব, কালি যদি বতৰটো ঠিকে থাকে, ঈশ্বৰৰ ইচ্ছাত বৰপেটাবাসীৰ লগত কিঞ্চিত পৰিমাণে হোলী উদযাপন কৰিম বুলি ভাবিছোঁ, আশা ৰাখিছোঁ। তো আজি যাব ওলাইছোঁ। আজি ৰাতিটো মাহীহঁতৰ ঘৰত থাকি কালি যাম বুলি ভাবিছোঁ। তো ইয়াতে আজি হোলীৰ কোনো ৰং গাত লগোৱা হোৱা নাই। ৰাতিপুৱাৰ পৰা কাম, ঢেৰ কাম, নিজে গা মূৰ ধুই ৰেডি হ'লোঁ। এয়া ছোৱালীক ৰেডি কৰিলোঁ। যাম আকৌ আৰু এঘণ্টামান পিছত যাম। সেইকাৰণে সময় হোৱা নাই ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰিবলৈ। এতিয়া ভাবিলোঁ অকণমান আপোনালোকক জনাই যাওঁ। নিশ্চয় বৰপেটাৰ দেউল মহোৎসৱত লগ পাম আটাইকে। এয়াই আৰু। যাবানে? তাই যোৱাৰ কাৰণে বৰ এক্সাইটেড হৈ আছে। তাত যাব, যিহেতু পৰীক্ষা শেষ হৈছে, ক'তো যাব পৰা নাই, ইয়াতে আহিছে আইতাহঁতৰ ঘৰত। ইয়াৰ পৰা আকৌ অলপমান ফুৰিব পাৰিলে ভাল লাগে। তথাপি তাইৰ এটা এক্সাম আছে, এক্সামটোৰ কাৰণেও প্ৰিপাৰেশ্যন ল'ব লাগে, সদায় পঢ়িব লাগে। এইটো তাইৰ অশান্তি। গতিকে ইয়াৰ মাজতো ফূৰ্তিটো কৰিবই লাগিব, হয় নহয়? এয়াই আৰু আজি। বাকী আপোনালোকৰ দুপৰীয়াৰ আহাৰ খোৱা হ'লনে? আমাৰ হৈ আছে, কমপ্লিট হোৱা নাই এতিয়াও। অকণমান কিবা খাওঁ আৰু খাই বৈ যাম। এঠাইত যাবলৈ হ'লে সংসাৰী মানুহ ওলোৱা খুব কষ্ট। ইমানখিনি বস্তু যোগাৰ লাগে, ইমানখিনি বস্তু ঠিক ঠাক কৰি চিজিল কৰি ওলাই যাব লাগে। এয়া সংসাৰী মানুহে গম পায় আচলতে। আৰু ল'ৰা ছোৱালী থাকিলেতো তেনেই বিশৃংখল। সময়ৰ বহুত অভাৱ হয়। কম সময়ৰ ভিতৰত এনেধৰণে যাব ইচ্ছা কৰিলে বৰ লৰালৰি হয়। বস্তু পাহৰা হয়, ইটো বস্তু এৰা হয়, ইটো বস্তু এৰা হয়, আকৌ বাচ্ছাৰ বস্তু এৰিলেইতো বিপদ। সেয়েহে ৰাতিপুৱাৰ পৰা খিলিং খিচিং হৈ আছে, ইটো সিটো চিজিল, ইটো সিটো যোগাৰ, ইটো সিটো ভৰোৱা, পেকিং। আৰু বতৰ আমাৰ ইফালে ঠাণ্ডা, এতিয়া ডাৱৰীয়া, সেইকাৰণে ঠাণ্ডাৰ কাপোৰো ল'ব লগা হৈছে। মই আকৌ আহিছিলোঁ মাহঁতৰ ঘৰত, কিন্তু তেনেধৰণে কাপোৰ অনা নাই, গৰম কাপোৰ। ভাবিছিলোঁ গৰম হ'ব হয়তো বা, কিন্তু বৰষুণ দি যে এতিয়া ঢেৰ ঠাণ্ডা দিছে, অসুবিধা হৈছে। তথাপি বিচাৰক কৈছোঁ, যোগাৰ কৰিছে তেওঁ, উলিয়াইছে মোক দি দিব। তেওঁ নাযায় আমাৰ লগত, আমিহে যাম। তো সকলোৰে লগত কথাটো শ্বেয়াৰ কৰিলোঁ যে আজি গৈ আছোঁ বৰপেটা। কালি ফাকুৱা মহোৎসৱ বৰপেটা সত্ৰত যোৱাৰ কাৰণে এটা আশা ৰাখিছোঁ। চাওঁ কি হয়, যোৱা হয়নে নাই। এয়াই আৰু। তো শেষত আকৌ এবাৰ কৈছোঁ সকলোকে ফাকুৱাৰ শুভেচ্ছা থাকিলে। সকলোৱে ভালদৰে ৰং খেলিব। আমিতো আজি নেখেলিলোঁ, হয়নে? কালি খেলিম নেকি? কালি আমি ঠিকছে ৰং খেলিম, একদম ফালি ফালি, হয়নে নহয়? ভাইটিকো খেলাম দেই। টিকলু, তুমি, মই, আইতা চবে। কালি ৰং খেলা ভিডিঅ' দিম। কালি ৰং খেলা ভিডিঅ' কৰিম দেই। কৰিবানে? অ'কে। তো আজিৰ কাৰণে বাই বাই। তাত লগ পাম।